5:15 মানত বিশেষ ইনফৰমেশ্যন, আমাৰ স্পেচিয়েল ইনফৰমেশ্যন, চিক্ৰেট ইনফৰমেশ্যনৰ ভিত্তিত মিণ্টু শইকীয়া নামৰ মানুহ ঘৰত এই ল'ৰাজনৰ হাতত আৰ্মছ ডিলাজী ফৰেষ্ট গেট ডিলাজী ফৰেষ্ট গেটৰ তেখেতৰ ঘৰত আৰ্মছ আছে বুলি গম পোৱাত আমি ওলাই গ'লোঁ। মই ইয়াৰ পৰা গৈছোঁ, তাৰপিছত DSP মেম হেডকোৱাৰ্টাৰ নাহিদ কৰিশ্মা মেম গৈছে, আৰু TOPIC জুন্তি মজুমদাৰ ছাৰ গৈছে, আৰু আমাৰ ষ্টাফ গৈ মেলি এইটো আজি .32 mm পিষ্টল এটা পাইছোঁ, আৰু এটা মেগজিন .32 পিষ্টলৰ মেগজিন হয়, আৰু দুটা লাইভ এমুনিশ্যন .32 mm আৰু বেলেগ কিবা পাইছে? তেওঁৰ ঘৰত ক'ৰ পৰা আহিল? তেওঁৰ ঘৰ ক'ৰ পৰা আহিল তেখেতে এতিয়ালৈকে কোৱা নাই। আফটাৰ ইনভেষ্টিগেশ্যনত আমি নিশ্চয় গম পাম। এতিয়ালৈকে একো স্বীকাৰ কৰা নাই। ইনভেষ্টিগেশ্যনত আছে, গতিকে পিছত এইটো গম পোৱা যাব।